জেলত মই শিক্ষা লৈ আহিছো। ছমাহ বনবাস খাটি যদি শিক্ষা লৈ আহিব নোৱাৰে তেনেহলে সেই বনবাসৰ কোনো মূল্যই নাথাকিব। ইয়ম হে হম, হম হে ইয়ম। মোৰ সৈতে এজন বিশেষ ব্যক্তি উপস্থিত আছে আৰু তেওঁ এটা সুকীয়া পোছাক বৰণ মুহূৰ্তত পিন্ধিছে আমি দেখিবলৈ পাইছো। দমদূতৰ পোছাক হয়। কিয় ল'ব লগা হ'ল এনে এটা ৰূপ ভিতৰটা? ইমান কষ্ট পোৱাৰ পিছত অসমৰ মানুহক 12,000 পৃষ্ঠাৰ এখন টুপি পিন্ধাই তাৰে পিছত যদি ভাবিছে যে বাচি যাব, ইয়ম হে হম, হম হে ইয়ম। বিশেষকৈ দেখিবলৈ পোৱা যায় ভিক্টৰ নিৰ্বাচনৰ সময়, এইখিনি সময় আৰু নিৰ্বাচনৰ সময়ত বিশেষকৈ বিশেষ চৰ্চা লাভ কৰা দেখা পোৱা যায়। ভিক্টৰ আছে কোনো পাৰ্টি খেলা কেতিয়াও জইন নকৰে। ভিক্টৰ দাস জুবিন গাৰ্গৰ ভক্ত। জুবিন দাই শিকাই যোৱা পথেৰে আগুৱাই যাম। যুৱ প্ৰজন্মক এইটো বস্তু শিকাব লাগিব যে লাইফ ইজ গুড। জয় জুবিন দা। জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, জুবিনদাৰ ন্যায় সম্পৰ্কত আপুনি বিভিন্ন সময়ত প্ৰাণৰ শিল্পী দেখা পালো, প্ৰাণ দেখা পালো শিল্পী। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ, সেইটো সকলোৱে ক'ব। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। আৰু বিভিন্ন সময়ত আৰু মই আজি বুজাই দিম কিয় ঈশ্বৰ পুত্ৰ হয়, বহুতে চাগে নাজানে। শংকৰদেৱ, মাধৱদেৱ, গৌতম বুদ্ধ চবে নিজৰ মোক্ষ প্ৰাপ্তি নিজা ইচ্ছামতে কৰিছে। জুবিন দায়ো নিজৰ মোক্ষ প্ৰাপ্তি নিজা ইচ্ছামতে কৰিছে। সাগৰ তলিত শুবলৈ মন, সাগৰ তলিতেই শুইছে। বিশেষকৈ ভিতৰত আমি এইখিনি কথা পাতিম। এটা কথা কওঁ এইখিনি মুহূৰ্তত, জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত ভিতৰত আছে বহু কথা কৈছে বা বহু কথা আমি ইতিমধ্যে আপোনাৰ লাইভ সম্প্ৰচাৰ যোগে আমি দেখিছোঁ। আপুনি ফেচবুকত লাইভ সম্প্ৰচাৰ যোগে বিভিন্ন কথা কৈছে। কিন্তু বৰ্তমান সময়ত ভিক্টৰ দাসৰ স্পষ্ট স্থিতি কেনেকুৱা? বৰ্তমান, অতীত আৰু ভৱিষ্যত এটাই। মোৰ পাপাই ন্যায় পাবই লাগিব, জুবিন দাই ন্যায় পাবই লাগিব। চৰকাৰ যাৰে নাথাকক, ন্যায় জাষ্টিস ইজ মাষ্ট। ভিতৰত আৰু এটা কথা সুধো এইখিনি মুহূৰ্তত, আপোনাক সেইটো আপুনি পোছাক বহন কৰি আছে, এইখিনি কথা এইখিনি মুহূৰ্তত সুধিব নালাগে যদিও মই কিছুমান কথা সুধিব বিচাৰিছোঁ। আপুনি জেললৈ গৈছিল, জেলত আপুনি বহু কথা তাৰপিছত কৈছিল যে জেলত এনেকুৱা হৈছিল। অকণমান যদি সেইখিনি কথা কয় এইখিনি মুহূৰ্তত যদি দৰ্শক। জেলত মই শিক্ষা লৈ আহিছোঁ। ছমাহ বনবাস খাটি যদি শিক্ষা লৈ আহিব নোৱাৰে তেনেহলে সেই বনবাসৰ কোনো মূল্যই নাথাকিব। আজি ইয়াৰ পৰা ক'ত যোৱা হ'ব? যিহেতু গণেশগুৰিত আছে এতিয়া বৰ্তমান, ইয়াৰ গণেশগুৰিৰ পৰা ক'ত যাব? মোৰ স্থানলৈ আকৌ উভতি যাম। পুনৰবাৰ সুধিছোঁ ভিক্টৰ দা, যমৰাজৰ আপুনি পোছাক বহন কৰিছে, কিয় কৰিবলগীয়া হ'ল? ইয়ম হে হম, হম হে ইয়ম। চিত্ৰগুপ্তই লিখিব, মই লৈ যাম। কাক নিবলৈ আহিছে এনেকৈ অকণমান যদি কয়? যিহেতু সকলোৱে জানে ভিক্টৰ দাস খোলাখুলি মানুহ। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। নেক্সট মুহূৰ্তত তোৰ লগত কি হ'ব তই নিজে নাজান। সঁচা কথা এইটো। যাৰ লিখা আছে তাকে নিম। বাকী ইয়াৰ পৰা আজি যিহেতু ব্যস্ত আছে নিৰ্বাচনৰ বতৰত, আপুনি কোনোবা দলৰ লগত আছে নেকি বৰ্তমান সময়ত? ভিক্টৰ দাসে কোনো দলক ছাপোৰ্ট নকৰে। ভিক্টৰ দাসে প্ৰাৰ্থীক ছাপোৰ্ট কৰে। ইয়াতে মধ্য গুৱাহাটী পৰে যদি কুংকি জিকিব লাগে, জেনজি শুড উইন। মৰিয়নিত জ্ঞানশ্ৰী জিকিব লাগে। হাজো শুৱালকুছি সমষ্টি ডিলিমিটেশ্যন কৰিছে, কাৰণ হেমন্তই জানে যে তাতে আৰু সি জিকিব নোৱাৰে। তাতে নতুন প্ৰাৰ্থী মোৰ নিজৰ লগত পঢ়া অঞ্জনৰ মাক নন্দিতা দাস জিকিব লাগে। প্ৰকাশ দাসৰ বহুত কেলেংকাৰী আছে মই জানো। বিকালংগৰো পইচা মাৰি থৈ দিছে। ভিক্টৰ দাসে গোলাগুলি কয়, টুকা খোলাগুলিকে কৈছো। আৰু এটা কথা কওঁ, আপোনাৰ মতে চৰকাৰ কাৰ হ'ব লাগে অসমত বৰ্তমান সময়ত? চৰকাৰ should be mixed. We people are mixed. We believe in secularism. Yes, we do it. আমি ধন্যবাদ জ্ঞাপন কৰিছো কি যেহেতু ব্যস্ত আছে। So signing off, your service educator Victor Das in Europe. Yum ham, hum hey yum. George Window, George Window, George Window, George Window. Yum ham.
हम है हम। অসমীয়াৰ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এইখিনি মুহূৰ্তত আমি অসমীয়াৰ দৰ্শকসকলক ভিক্টৰ দাসৰ লগত কিছু চিনাকি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু দৰ্শকসকলক ভিক্টৰ দাসৰ কিছু মনৰ কথা বা আজিৰ দিনটোত ভিক্টৰ দাস যি ৰূপত আছে সেই ৰূপ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু গণেশগুৰি ভিক্টৰ দাস বৰ্তমান সময়ত এনেকৈ অৱস্থাত আছে আৰু নিৰ্বাচনক লৈ বা তেওঁৰ ৰাজনৈতিক দলসমূহক লৈ বা জুবিন গাৰ্গৰ ন্যায় প্ৰাণৰ শিল্পী যি জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত ভিক্টৰ দাসে কি মন্তব্য কৰিছে সেই কথা আপোনালোকে ইতিমধ্যে প্ৰমাণ পাইছে। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকলে ফেচবুকত চাই আছে ফেচবুক ফ'ল' কৰিব আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।